হাই খোৱা দোৱা হ'ল নেকি Welcome to SK Imran Assam Blog. আহক চাওঁ আজি আপোনাৰ মাজত নতুন এখন ভিডিঅ' লৈ আহিছোঁ মানে কিবা কিবি মানে এইটো খেলাৰ পুতুল বুলি এইটো মানে মিছোৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আপোনালোকে প্ৰডাক্টটো চাওক চোৱাৰ পিছত আৰু যোনে যোনে ল'ব বিচাৰে তাৰ মাজত আমি আপোনাক চব ডিটেইলছ দি দিম আহক আমি বস্তুটো কেনেকুৱা চলা কেনেকুৱা কি কৰে এইটো চাওক আমি চিৰিয়াছলি বস্তুটো হাতত লৈছোঁ এতিয়া তলফালে আছে আপোনাৰ ওৱানৰ অপশ্যনটো আছে এইটো অন কৰি দিলোঁ আমি এতিয়া মানে মই যেটো কম হি এটুই ক'ব তই বাট খালি নেকি মানে তাক ৰিসপেক্ট দিব আপোনাক ৰিসপেক্ট দিব আপুনি তাক ৰিসপেক্ট নিদিলে আপোনাক হি ৰিসপেক্ট নিদিয়ে বাট আৰু এটা কথা কি জানে এইটো আপুনি মানে সং বজাব পাৰে ক্লিক কৰিলে আপোনাৰ সং বাজি থাকিব ইয়াত মানে সিস্টেমটো ইয়াত চাই লওক আপোনালোকে এইটোত ক্লিক কৰি দিব কি মজাৰ সং বাজি আছে ন এইটো মাজত আকৌ আপুনি আৰু এটা কথা এইটো ইয়াত মানে আপুনি চেঞ্জ কৰিব পাৰে যি হওক এইটো চিষ্টেম হ'ল আৰু আপুনি এইটো মোবাইলৰ চাৰ্জাৰেৰে যেনেকৈ মানে মোবাইলৰ চাৰ্জাৰে যেনেকুৱা ই কৰে হেৰি যেনেকুৱা চাৰ্জ কৰিব পাৰে আকৌ এইটো আপোনাৰ চাৰ্জাৰ যি হওক ইয়াত চাৰ্জ কৰিব পাৰে এইটো অফনৰ চিষ্টেম আৰু এইটো হ'ল আপোনাৰ ইয়াত ক্লিক কৰিলে গান বাজি থাকে আৰু এইফালে আপুনি গানটো চেঞ্জ কৰিব পাৰে আৰু ওপৰত চাওক তাৰ ডিজাইনটো চাওক কেনেকুৱা লাগিছে আৰু আপোনাক কেনেকুৱা ক'ৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ এইটো অৰ্ডাৰ কৰি আনিছোঁ এইটো চাওক 481 টকা এইটো মাত্ৰ প্ৰাইচ আছে মানে আৰু আপোনাক ডাঙৰকৈ দেখাবলৈ চেষ্টা কৰিম এইটো চাওক মানে ডেলিভাৰী চাৰ্জ কাটি ইয়াত আছে 433 টকা আৰু আপোনাৰ ডেলিভাৰী চাৰ্জ কাটি এইটো মিলাই ধৰিছে মানে আমি সিৰিয়াসলি এইটো আনিলোঁ আনি ভাবিছোঁ যে এটা ভিডিঅ' বনাই দিওঁ আপোনালোকে চাওক ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কালি আমি জামুগুৰি গৈ পিনি ব্লগ এটা বনাই আছোঁ তাত মানে জামুগুৰি ফালে কুত্তামাৰি বুলি জেগা এখন আছে তাত এখন ভিডিঅ' নতুন মানে বনাই আছে তাত গৈ এটা ব্লগ বনাম চাই থাকিব আমাৰ ভিডিঅ' মই গৈ আছোঁ বাই বাই